Hello everyone, মই Juhi, the new mom. Yes, the new mom. আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এই যিটো ব্লগ বনাইছোঁ মই এইটো সৰু টুকুৰা টুকুৰাকৈ ভিডিঅ'বিলাক জোৰা লগাই লগাই মই ভিডিঅ'টো বনাইছোঁ। টাইটেলটো চাই কিনেতো গমেই পাইছে চাগে। মোৰ যোৱা 16 নৱেম্বৰত আল্লাই আব্দুল আৰু মোৰ লাইফত এটা কিউট এঞ্জেল পঠাইছে আৰু সেইটোৰ কাৰণে মই আল্লাহৰ ওচৰত বহুত বেছি শুক্ৰিয়া আদায় কৰিছোঁ। তো সেইটোৰ কাৰণে ভাবিলোঁ এই ব্লগটো মই আমাৰ হেপী মোমেণ্টখিনি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি দিওঁ। 16 নৱেম্বৰৰ দিনা মানে ইমাৰ্জেঞ্চি আমি হস্পিটেল যাব লগা হ'ল। মই এক্সেল কেয়াৰত আগৰ পৰাই ট্ৰিটমেণ্ট কৰি আহিছিলোঁ। তো সেইটোৰ কাৰণে মৰ্ণিং 3:30ৰ পৰা 4 ভিতৰত আমি এক্সেল কেয়াৰলৈ দৌৰ মাৰিলোঁ। গৈ পোৱাৰ পিছতে মোক এনেকৈ ইমাৰ্জেঞ্চিত সোমাই দিছে। সোমাই কেনে যিখিনি ফিজিকেল যি কৰিব লগা আছে এনেকৈ কৰিছে। এতিয়া আপোনালোকৰ ব্লগাৰ জুহি বৰ্ণালীক অতি ৰুমত নিছে। এয়া তাইৰ হাজবেণ্ড মোৰ ভিনদেউ। বাহিৰত ৰখি আছোঁ আমি। কোৱাচোন কেনেকুৱা মনৰ এক্সপিৰিয়েঞ্চ, কেনেকুৱা অনুভৱ, কেনেকুৱা এক্সাইটমেণ্ট আছে, ভয়ো লাগি আছে, নাৰ্ভাছ হৈ আছোঁ অকণমান। আৰু এয়া হ'বলগীয়া নানি, কেনেকুৱা মনৰ ভয় লাগি আছে নে ভাল লাগি আছে, কেনেকুৱা লাগি আছে? ভাল ভয় দুয়োটাৰ সংমিশ্ৰণত বহি আছোঁ আৰু অপেক্ষা কৰি আছোঁ। হয়, ঠিক আছে। কি ক'ব আপুনি? আধা ঘণ্টাটো ভালে যাম। পেচেণ্ট আমাৰ ঠিক আছে, অলপ টেনশ্যনত আছোঁ। আশা কৰিছোঁ ভাল ৰিজাল্ট এটা আহিব। নিশ্চয় ভাল ৰিজাল্ট এটা আহিব, নিশ্চয়। আমি এতিয়া ৰখি আছোঁ আপোনালোকৰ কাৰণে হস্পিটেলৰ এটা কুইক ৰুম টুৰ। তাইৰ কেবিন হ'ব। যথেষ্ট ডাঙৰ ৰুমটো, যথেষ্ট ডাঙৰ। গোটেইখিনি আছে, টিভি আছে, লকাৰ আছে, টেবুল চেয়াৰ, এভৰিথিং ইজ এভেইলেবল হিয়াৰ। অ'কে। প্ৰায় 8:15 মানত মোক ডক্টৰ মেমে কৈছে, জুহি কংগ্ৰেচুলেশ্যন, তোমাৰ এটা কিউট ছোৱালী পোৱালি হৈছে। সেনেকৈ কৈ কেনে মোক মোৰতো কলিজাটোক দেখাই দিছে। আৰু তাৰপিছত এনেকৈ বেবী আৰু মোক দুটাকে ৱাৰ্মাৰত ৰাখি থৈ দিছে অবজাৰ্ভেশ্যন ৰুমত, উটিৰ পৰা ওলাই আনি কেনে। আৰু এয়া চাওক মোৰ এঞ্জেলজনী। তাৰপিছত মোৰ কেবিনত শ্বিফ্ট কৰাই দিছে, দি কিনে এনেকৈ চাইল্ড ডক্টৰ, তাৰপিছত গাইনী ডক্টৰ সেনেকৈ আহি কিনে ভিজিট কৰি গৈ থাকে, কিবা অসুবিধা পালে সোধে। মোৰ কিউটি পাই। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, দোৱা কৰিব। মামা, মাহী, আব্বা, নানী চবেই চাই আছো। এই থুতুৰিটো লাৰি দিয়াচোন অকণমান। ফাৰ্ষ্ট টাইম মই হস্পিটেলত ছেকেণ্ড ডে নে থাৰ্ড ডে এনেকৈ তাইক মই ফাৰ্ষ্ট কোলাত উঠাই লৈছিলোঁ। কাৰণ চিজাৰিঙৰ পিছত পূৰা 24 আৱাৰ্ছ সেনেকৈ ফ্লেট হৈ শুই থাকিব লাগে। তো তাৰ পিছত সেনেকৈ লৈছিলোঁ মই তাইক কোলাত ফাৰ্ষ্ট টাইম। আৰু ছেকেণ্ড ডে মোৰ আব্বা আহিছে হস্পিটেলত, আহি কেনে মোৰ এঞ্জেলজনীক কোলাত উঠাই লৈ কেনে অকণমান মানে কি আমাৰ যিটো ধৰ্মীয় আজান আৰু ধৰ্মীয় সেনেকৈ শ্লোক অকণমান শুনাই দিছে। আব্বা বহুত বেছি হেপ্পী তাইক লৈ কেনে। তাই হোৱাৰ পিছদিনাই একেবাৰে ঘৰৰ ওচৰে পাজৰে চবকে, ঘৰৰ নহয় মানে আমাৰ দোকান আছে, তাৰে ওচৰে পাজৰে চবকে মিঠাই ভগাই কেনে কি মোৰ নাতিনী হৈছে, হি ইজ ভেৰি হেপ্পী।
আৰু এয়া হস্পিটেলত এনেকৈ খোৱা বস্তু মানে মই এক্সেল কেয়াৰৰ যিখিনি ছাৰ্ভিচ আছে সেইখিনি মই খুবেই ভাল পাইছোঁ অলপ কষ্টলি হয় কিন্তু ছাৰ্ভিচখিনি বহুত ভাল হয় এয়া মোৰ এঞ্জেলটো শুই আছে Sukumela. নাইনটিন নৱেম্বৰ ইভিনিং আমি ডিচাৰ্জ লৈ আহিছোঁ অহাৰ পিছত এনেকৈ আমাৰ ঘৰত বেবী গাৰ্ল মোৰ এঞ্জেলক এনেকৈ ৱেলকাম কৰা গৈছে আৰু এইটো মোৰ ৰসগোল্লা এনেকৈ আছে তাৰ মতে এইটো হেপী বাৰ্থডে হয় Juhi কাটি দিয়া অলপ সৰু সৰুকৈ আৰু এনেকৈ এঞ্জেল আমাৰ লাইফত আহিল আৰু ইয়াতে মই মোৰ চচুৰাল মানে মোৰ ঘৰত কেইদিনমান থাকিম থাকি কেনে মোৰ মাৰ ঘৰত যাম তাত এমাহ দুমাহমান থাকিম আৰু এইকেইদিন এঞ্জেলৰ আব্বাকৰ লগত থাকিব তাৰপিছত আমি মামাহঁতৰ ঘৰত গুচি যাম ব্লগটো চাই বাৰু কেনেকুৱা পালে আপোনালোকে জনাই দিব আৰু ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ